ঘুমতি আহিবা ৰাতি সপোনকে লৈ মা গোলাপ ইমান ধুনীয়া গান কৈ থাকিলি তই সঁচাকৈ ধুনীয়া গান গাইছ নি তই হে কোনটো শুনিবি গান জুবিনে ইমান ধুনীয়া ধুনীয়া গান গাইছে আৰু মই জুবিন দাদা শুনি গাইছো আকৌ সঁচাকে বহুত ধুনীয়া হৈছে দেই আৰু গাই থাকিবিচোন তই সদায় এনেকৈ স্কুললৈ আহি ক্লাছত ঐ আজি বোলে ছাৰে কিবা ৰচনা গোৱাৰ কথা কৈছে কি ৰচনা বা গাব কয় মইতো আজি একো পঢ়িও নাই অহা বাৰু ছাৰ আহি লওকচোন বাৰু সেয়া নাম লৈছিলিহে ছাৰ আহি পালেহি কি খবৰ হে তোমালোক ভালে আছানে চবৰে ভালনে আছো আৰু দিয়ক ছাৰ ভালেই মোৰেই বাৰু বাৰু সকলোৰে ভালটোহে লাগে সকলোৰে ভাল হ'লেই হয় আৰু কালি পিছে তোমালোকক ৰচনা গাব লাগিব বুলি কৈছিলোঁ নহয় আজি পঢ়ি আহিছা নে চবেই মইতো একো পঢ়াই নাই মোক মাতিলে মই কি ৰচনা গামনো হ'ব দে দেখা যাব গোলাপ মুখৰ ভিতৰতে কি ভুল হৈ আছা নাই ছাৰ একো নাই বাৰু তুমি আহাচোন মোক এখন ৰচনা গাই শুনোৱাহি বাহ মৰিলৈ যিটোকে ভাবিছিলোঁ সেইটোকে হ'ল আহা আকৌ গোলাপ নাহা কিয় সোনকালে আহা গৈছোঁ ছাৰ গৈছোঁ ৰ'ব যা গোলাপ সোনকালে গাই শুনাগে আকৌ ছাৰক আমি আছোঁ নহয় যা পাৰিবি যা গোলাপ তুমি মোক আজি মেথিকুটিৰ বিষয়ে এখন ৰচনা গাই শুনোৱাচোন পাৰিবানে বাৰু পৃথিৱীত যেনিবা একো বিষয়হে নাই ইমান কি যে সঁচা দেই বিষয়বোৰ বিচাৰি পায় কি হ'ল গোলাপ আৰম্ভ কৰা আকৌ সোনকালে আৰম্ভ কৰাচোন নমস্কাৰ বন্ধুসকল মোৰ আজি ৰচনাৰ বিষয় হৈছে মেথিকুটি এই বিষয়টো অতি অত্যন্ত গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় বিষয় মানুহৰ দৈনন্দিন জীৱনত ইয়াৰ প্ৰয়োজনীয়তা দিনে দিনে বাঢ়ি গৈ আছে প্ৰথমতে ক'বলৈ লৈছোঁ ইয়াৰ জন্ম কাহিনী আচলতে ক'বলৈ গ'লে ইয়াৰ জন্ম হৈছিল অসমতে পংকজ পাঠক নামৰ এজন বিজ্ঞানীয়ে ইয়াক আৱিষ্কাৰ কৰিছিল পংকজ পাঠকে মেথিকুটি আৱিষ্কাৰ কৰিছিল ঐ গাধ তই ক'ত শুনিবি ঐ গাধ খালি তই ছাৰ মোক প্ৰথমতে ক'বলৈ দিয়ক মই কৈ আছোঁ গোটেই ৰচনাখন গাই আছোঁ এদিন ৰাতি পংকজ পাঠক নামৰ ব্যক্তিজন ৰাতি শুই আছিল শুই থাকোঁতে তেওঁ এটি সপোন দেখিলে যে তেওঁ হাবিত মেথিকুটি পায় বুলি আৰু সেই হাবিলৈ গ'ল ৰাতিপুৱা তাতে তেওঁ দেখিলে যে এজোপা গছত সৰু কিছুমান গুটি লাগি আছে আৰু তেনেদৰে তেওঁ মেথিকুটি আৱিষ্কাৰ কৰিলে তেওঁ নথকা হ'লে আজি মেথিকুটি ব্যৱহাৰ আৰু মেথিকুটি কি বস্তু অসমৰ ৰাইজে গমেই নাপালেহেঁতেন সৰ্বপ্ৰথমে তেওঁৱে মেথিকুটি ব্যৱহাৰ কৰি ঔষধ বনাইছিল আৰু মানুহক লাহে লাহে ঔষধ খাবলৈ পৰামৰ্শ দিছিল তেওঁ সাধাৰণ ৰাজ্যৰ বেমাৰ হ'লেই তেওঁ মেথিকুটিৰ পৰা প্ৰস্তুত কৰা ঔষধ খাবলৈ দিছিল আৰু যেতিয়া মানুহে ঔষধ খাই ভাল পাইছিল আৰু তেওঁৰ হাতত ঔষধৰ নাটনি হৈছিল তাৰপিছত মানুহে হুলস্থুল লগাইছিল আৰু গোটেই হুলস্থুল লগোৱাৰ পিছত তেওঁ দৰৱ কমি গৈছিল আৰু বাহিৰতো মেথিকুটি নাইকিয়া হৈ গৈছিল তাৰপিছত তেওঁ জেল যাবলগীয়া হৈছিল ইয়াৰ পিছত আহোঁ মেথিকুটি মানুহে কেনেদৰে সাধাৰণভাৱে ব্যৱহাৰ কৰিবলৈ ল'লে লাহে লাহে মানুহে মেথিকুটি দাইলত দি আলু পিটিকাত গৰম তেলৰ লগত দি খাবলৈ ল'লে ইয়াৰ গোন্ধ বহুত দূৰলৈ বিয়পি পৰে চুবুৰী এঘৰত তেল মাৰিলে গোটেই চুবুৰীটোৱে আমোল মোলাই থাকে বন্ধুবৰ্গ আৰু কিমাননো কম মেথিকুটিৰ বিষয়ে আৰু ইয়াৰ কথা কৈ থাকিলে অন্তই নপৰে ওলায়ে থাকে বাৰু যি কি নহওক পংকজ মহাজ্ঞানীজন নোহোৱা হ'লে আজি কোনো ধৰণে মানুহে মেথিকুটি কি বস্তু চিনিয়ে নাপালেহেঁতেন ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ তই মেথিকুটিৰ বিষয়ে মোক ৰচনা কৰি শুনাব নালাগে মহে পাইছোঁ হ'ব তহঁতি যাগে যা মোৰ আগত যাগে